আপোনাৰ জালুকৰ খেতিডৰাটো কৃমিৰ সংক্ৰমণ হৈছে নেকি? কেনেদৰে খেতিডৰা নিয়ন্ত্ৰণ কৰিব কৃমিৰ এই সংক্ৰমণৰ পৰা? নাৰ্চাৰীত জালুকৰ কলমক আক্ৰমণ কৰা দুবিধ গুৰুত্বপূৰ্ণ কৃমিৰ প্ৰজাতি হ'ল কটনত কৃমি, শিপাত গাঁঠি বা টেমুনা কৰা আৰু ফুটা কৰা কৃমি। কৃমি সংক্ৰমিত শিপাৰ ক্ষতিৰ ফলস্বৰূপে গছৰ শ্ৰীবৃদ্ধি নহয়, পাত হালধীয়া হয় আৰু কেতিয়াবা পাতৰ হৰিৎকোষ কমি শিৰা ওলাই যোৱা দেখিবলৈ পোৱা যায়। কৃমি সংক্ৰমিত জালুকৰ কলম যদি মূল পথাৰত ৰোপণ কৰা হয় তেতিয়া সিহঁতৰ প্ৰতিষ্ঠা নহয় আৰু পাছৰ সময়ত লাহে লাহে সিহঁতৰ পতন হোৱা পৰিলক্ষিত হয়। সৌৰৰশ্মি বা গৰম ভাপৰ দ্বাৰা নাৰ্চাৰী পটিং মিশ্ৰণবোৰৰ শোধন কৰিব লাগে। শোধন কৰি প্ৰতি কিলোগ্ৰাম তেনে মিশ্ৰণৰ সৈতে 1-2 গ্ৰাম জৈৱ নিয়ন্ত্ৰক মিহলাব লাগে। প্ৰতিষেধকৰ বাবে কৃমিনাশক দৰৱ প্ৰয়োগ কৰাটো দৰকাৰী আৰু ইয়ে কৃমি সংক্ৰমণত বাধা দিয়ে। ইয়াৰ বাবে কলমটোৰ চাৰিওফালে 3টা সমদূৰত্বত 2-3 চেণ্টিমিটাৰ গভীৰ গাঁত কৰি ফৰেট টেনজি নামৰ দৰৱটো 1 গ্ৰাম প্ৰতিটো পলিবেগত বা কাৰ্বফুৰন 3G 3 গ্ৰাম প্ৰতিটো বেগত প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে। কৃমি নিয়ন্ত্ৰণৰ বাবে কাৰ্বছালফেট 0.1% প্ৰতিটো বেগত 50 মিলিলিটাৰকৈও প্ৰয়োগ কৰিব পাৰি। কৃমিনাশক প্ৰয়োগৰ পাছত মাটিত যাতে যথাযথ পানী থাকে তাৰ বাবে মজলীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। দ্ৰুত বংশ বৃদ্ধিৰে কৰা নাৰ্চাৰীবোৰত যিহেতু কলমবোৰত কিছু দীৰ্ঘ সময়ৰ বাবে ৰখা হয়, গতিকে এনে নাৰ্চাৰীত 45 দিনৰ মূৰে মূৰে কৃমিনাশক প্ৰয়োগ কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষক অথবা কৃষি বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।